বান্দৰৰ ৰাজতন্ত্ৰ চলে মানে বান্দৰ ষ্টেপ বড়ো চিহ্নটো হয় মহাদেৱৰ খোজ এইটো মহাদেৱৰ খোজ হেল্ল' গাইজ হেল্ল' গুড মৰ্ণিং আমাৰ ইউটিউব চেনেল ট্ৰেভেল এণ্ড অট'মেটিভ এক্সপ্ল'ৰৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো এনেকুৱা ধৰণৰ যে আমাৰ টপিকটো এনেকুৱা ধৰণৰ ৰাজকীয় শাসন মানে ৰাজতন্ত্ৰ। আমি ৰাজতন্ত্ৰ বিচাৰি গৈ আছোঁ। আজি এই গণতন্ত্ৰৰ দিনত ৰাজতন্ত্ৰ এটা বিৰাট ডাঙৰ বস্তু, গতিকে সেইটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বলক আমাৰ লগত থাকক। আৰু ইয়াতে এইখিনি জনাওঁ, আমি এতিয়া আছোঁ দুধনৈৰ পৰা অলপমান আঁতৰত, মানে 37 নেশ্যনেল হাইৱে আৰু প্ৰকৃতিৰ মাজত। গতিকে প্ৰকৃতি আৰু নেশ্যনেল হাইৱেৰ উপলক্ষে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক আমাৰ লগত একেলগে যাত্ৰা কৰোঁ। আমি যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। তাতে কি চলে চাগে আমাৰ অসমৰ বহুত মানুহে সেইটো নাজানে, মানে দেখাও নাই, কিছুমানে দেখিছে কিছুমানে শুনা নাই। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু কিমান দূৰ সম্ভৱ হয় সেইটো আমিও নাজানো, আমি নিজেই ছাছপেঞ্চত আছোঁ। গতিকে এই ৰাতিপুৱা এতিয়া আপোনাৰ 8টা বাজিছে। গতিকে বলক ৰাতিপুৱা ওলাইছোঁ আপোনালোকৰ কাৰণে। যোৱাকালি ৰাতি শুৱতেও বহুত দেৰি হ'ল, গতিকে টোপনি অলপ ক্ষতি হৈ আছে। আপোনালোকৰ কাৰণে কষ্ট কৰি এইখিনি কৰিব ওলাইছোঁ। গতিকে কাইণ্ডলি আপোনালোকে পাৰিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আমি বহুত ভাল পাম, আনন্দিত হ'ম। আৰু আমি দুজনে গৈ আছোঁ বাইক লৈ। চলো, 37 নেশ্যনেল হাইৱে আৰু আমি বুলেট ফাইনেলি আমি যাব ওলালোঁ। গতিকে আজিকালি আৰু দুটা হেলমেট নহ'লে নহয়। চলক বহুত ডাঙৰ ছাছপেন্স। তো গাইজ বন্ধুসকল, আমি ফাইনেলি সেইটো ডেষ্টিনেশ্যন আহি পালোঁ, আৰু সেইটো ডেষ্টিনেশ্যন আপোনাক এক্সপ্ল'ৰ কৰি দিম। আমি আছোঁ ইয়াত। বহুতে চাগে চিনি পাইছে, বহুতে চিনিও পোৱা নাই। মানে মই কৈ দিছোঁ, এইটো হ'ল টুকুৰেশ্বৰী দেৱালয়, মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এটা ডাঙৰ মন্দিৰ হয়, এটা ঐতিহ্য হয় আপোনালোকৰ টুকুৰেশ্বৰী দেৱালয়। আৰু ইয়াতে আপোনালোকৰ বিখ্যাত হয় বান্দৰৰ কাৰণে। ইয়াতে আপোনালোক যে অলপ আগতে টপিক দি আছিলোঁ, আপোনালোক কৈ আছিলোঁ ৰাজতন্ত্ৰ। ইয়াতে আপোনাৰ বান্দৰৰ ৰাজতন্ত্ৰ চলে, মানে বান্দৰৰ শাসন চলে। এতিয়া আমি অলপ আহোঁতে অলপ দেৰি হ'ল, পূজাৰী এতিয়া ওপৰত উঠা বুলি ক'লে, ইয়াৰ পৰা জানিব পালোঁ। গতিকে পূজাৰীৰ লগতে লগ কৰিব এতিয়া চেষ্টা কৰিম। বাইকখিনি আপোনালোকক এতিয়া মন্দিৰৰ ভিতৰৰ বস্তুখিনিও দেখাব চেষ্টা কৰি আছোঁ। দেখক, চাওঁ কি হয়, আগলৈ চাই থাকক। ফাইনেলি আমি এণ্ট্ৰি কৰি আছোঁ। এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ আমাৰ গোৱালপাৰাৰ এই ঐতিহ্য মন্দিৰটো, টুকুৰেশ্বৰী মন্দিৰ, মানে টুকুৰেশ্বৰী দেৱালয়। ইয়াতে অলপমান ভয় লাগে, ইয়াত কাৰণ বান্দৰৰ উৎপাতটো অলপ বেছি। গতিকে আহি ভাইক লৈ লগ পালোঁ। আমি লাষ্ট ব্লগত দেখা পাইছোঁ চাগে, এইটো মোৰ ভাই মামাৰ ল'ৰা হয়। ইয়াৰ বান্দৰখিনি অলপ বহুত খাতাৰনাক টাইপৰ, অলপমান যদি কি হৈ যায় তেতিয়াহ'লে। এইটো হ'ল তলৰ মন্দিৰটো। আমি গোটেইখিনি ডিটেইলছ জানি ল'ম। আছো নাথাকিবি। আমি ইয়াতে ইয়াৰ কৰ্মকৰ্তাখিনি ফালৰ পৰা ইয়াতে কেনেকুৱা ধৰণৰ কি হয়, কি কাৰণে ঐতিহ্য আৰু কি কাৰণে ইমান বিখ্যাত, সেইবিলাক জানিবলৈ চেষ্টা কৰিম। আমি এতিয়া গৈ আছোঁ
পাহাৰৰ ওপৰৰ মন্দিৰটোলৈকে যিহেতু পূজাৰী অলৰেডি গৈছে তাতে, গতিকে আমি তালৈকে যাবলৈ চেষ্টা কৰি আছোঁ। চাওঁ লগ পাওঁ নে নাপাওঁ। ইয়াত কিমানমান চিৰি আছে? ইয়াত 700 মান ষ্টেপ আছে ওপৰৰ মন্দিৰলৈকে। গতিকে কি হয় নাজানো আৰু, গৈ পাওঁ নে নাপাওঁ সেইটোও নাজানো, কিমান টাইমত পাওঁ সেইটোও নাজানো। গতিকে চাই লওক, এইখন ওপৰলৈকে যোৱা মুখ্য দ্বাৰ। অ'কে, ৰেডি টু ষ্টাৰ্ট। আমি আছোঁ 3জন। এইটো নহয়তো চাপৰ ৰিলিজ হয়। এইফালে চাওক ইয়াতে কি কৰি আছে, চাওক আহক বস্তু এটা দেখাই আছে খালে। ইয়াতে আমি বৰ বেছি 20টামান ষ্টেপ লগালে বাবাৰ মন্দিৰ পাম। বাবাৰ মন্দিৰ চাওক আপোনালোকে, বাবাৰ ভক্ত বহি আছে, বাবাৰ ভক্ত বহি আছে ইয়াতে। আমি অলমষ্ট 50মান ষ্টেপ কমপ্লিট হয়, মানে 50 বেছি হ'ব, 100 মান ক্ৰছ কৰিলোঁ ষ্টেপ। বহুত হাৰ্ট বিটিং হৈছে। চাওক আমি অলমষ্ট কিমান দূৰ পালোঁ। আমি ওপৰৰ পৰা নাজাৰাটো প্ৰত্যক্ষ কৰক। তাৰ পৰা আহিছোঁ আমি ৰাস্তা এইটো, তাৰ পৰা এনেকৈ চিৰি দি আহি ইমানখিনি পাইছোঁ এতিয়া। চাওক না, হোৱাট এ বিউটিফুল প্লেচ। ভাগৰ লাগিলেও বহুত কুল জেগা হয়। চলো আজা আমাৰ মানুহবোৰে বান্দৰৰ খেদাৰ কাৰণে লাঠি লৈ আছে এতিয়া। এইটো হাঁহি উঠা কথা নহয় একচুৱেলি, আপুনি সেইটো নোহোৱাকৈ ওপৰত যাব নোৱাৰিব, মানে সেইটো এটা বিৰাট ডাঙৰ ইয়াৰ কাহিনী হয়। বাকী আপোনালোক ইয়াৰ কৰ্মকৰ্তাৰ লগত এবাৰ কথা পাতিম, যত্ন কৰিম। ষ্টেপ অনলি ষ্টেপ, এভৰিৱেৰ ষ্টেপ। পানী নলকে আহিলে সুবিধা হৈ যাব। চাব এতিয়া মোৰ কণ্ডিশ্যন কেনেকুৱা হৈছে দেখাই আছোঁ আপোনালোক। ঘাম বৈ গৈছে, ঘাম চাওক এভৰিৱেৰ। ইয়াতে আহিছোঁ যেতিয়া মাৰ আশীৰ্বাদ লৈ যাম। এনেই দিন অলপ বেয়া চলি আছে, মাইকীজনে আশীৰ্বাদ কৰিলে ভালেই হয়। চাচ ফুলনে লাগাৰে यार। কেনেকুৱা লাগিছে? একদম বেয়া অৱস্থা ভাই, সেই অৱস্থা টাইট হৈ গৈছে। চাওক এই শিলটোক ছাপৰ্ট দি আছে এই গছজোপাই। কিমান ডাঙৰ গছ! ইয়াত এটা মূৰ্তি আছে, আপোনালোকে দেখি পাইছে নাজানো। गणपति बप्पा मौर्य। আগৰ যাত্ৰা গণপতি বাপ্পাৰ নামত। চলো আজি নামকে দে উশাহ নপৰা গৈছে। গাইজ অসম না, চাৰিওফালে অসম। 100 step ahead guys, stay tuned, stay tuned. Joy and বিজয়। আমাৰ ওপৰৰ মন্দিৰটোৰ মেইন তাৰ মুখতে অৱস্থিত। আমি এতিয়া পাম আৰু বেছি নাই আৰু গাইজ, পাই গ'লোঁ বেছি নাই। অলৰেডি 20 মান ষ্টেপ আছে আৰু চব পাই আছোঁ। চলো ফাইনেল ষ্টেপ।
ফাইনেলি এখন চিৰি দিয়া হৈছে। Finally, we reached the temple of Tukreshwari Ma. আমি পাই গ'লোঁ চবতকৈ ওপৰত এইটো। আমি যিটো কাৰণে আহিছিলোঁ সেইটো আপোনালোকক দেখাই আছোঁ। এইটো হ'ল মন্দিৰৰ মেইন দুপকাৰ। ধন মা এইটা পার্বতী গুরু খেলাবেলা হয়। ফটো উঠাব পাৰিম না? এইটো কওকচোন আপোনালোকে এইটো কি হয়? খেলা জং কৰে, হিন্দী জং কৰে। আচ্ছা, এইখন হ'ল মা পাৰ্বতী দেৱীৰ মানে আপোনাৰ ভৰি এখন ফেৰা। আচ্ছা, ভৰিখন ওপৰত আছে, এইখন ফেৰা হয়, যিটোত আমি এতিয়া পূজা কৰি আছোঁ, মাৰ আশীৰ্বাদ লৈ আছোঁ। ভৰিখন আপোনাক দেখাই আছোঁ। ইয়াতে আমি যিটো ৰাজতন্ত্ৰৰ কথা কৈ আছিলোঁ, এইটো ৰাজতন্ত্ৰৰ কথা হয়। সিহঁতক খানা প্ৰদান কৰা হৈছে এতিয়া। এইটো হ'ল আমাৰ ৰাজা, বাকী প্ৰজাবিলাক আপোনাক দেখাই আছোঁ। তলাতলৰ যুগত এনে এখন জেগা আছে আমাৰ অসমত য'ত নেকি এতিয়াও ৰাজতন্ত্ৰ চলি আছে, কিন্তু বান্দৰ ৰজাৰ বান্দৰৰ। আমি ওপৰত মা পূজা কৰিলোঁ আমি বান্দৰ। চলো আমি এইটো মহাদেৱৰ খোজ, এইটো আচ্ছা বলক আমি এতিয়া ইয়াৰ পৰা যাওঁ। আপুনি ইয়াতে থাকব? আচ্ছা ঠিক আছে হ'ব। এইটো হ'ল আমাৰ মানে টুক্ৰেশ্বৰী মন্দিৰ দেৱালয়ৰ সকলোতকৈ ওপৰত অৱস্থিত যিটো মন্দিৰটো হয়, আৰু এইটো বহুত ওপৰত হয়। এইটো এটা ডাঙৰ এটা পাথৰ আছে যিটোত নেকি মন্দিৰটো অৱস্থিত। বাকী আপোনালোকে ভিউটো নিজে প্ৰত্যক্ষ কৰক। আৰু ইয়াতে খানা দি থকা হৈছে, যিহেতু সিহঁতৰ ওচৰত যাব নোৱাৰে এতিয়া, এদিনীয়াকৈ যাবলৈ ভয়। ইয়াতে খানা খাই আছে এতিয়া। তো বন্ধু বান্ধৱীসকল, মোৰ আই মাতৃ পূজনীয় পিতৃসকল, আমি যিমান পাৰোঁ দেখালোঁ, আপোনালোকে দেখাব চেষ্টা কৰিলোঁ। আৰু বহুত গৰম তাতে, আৰু বহুত ভাগৰ লাগে ইয়াতে। আমি ইমানখিনি পাৰিছোঁ, চেষ্টা কৰিছোঁ, দেখাইছোঁ। গতিকে ইয়ালৈকে যোনে ভিডিঅ'টো চাই আছে স্কিপ নকৰাকৈ নাথাকিব, আৰু কাইণ্ডলি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কি ভাল পালে কি বেয়া পালে কমেণ্ট কৰি জনাব। ঠিক আছে, আমি এতিয়া তলত যাম। তলৰ মন্দিৰটো যিখিনি আছে সেইখিনি দেখাব চেষ্টা কৰিম, আৰু ইয়াৰ ঐতিহ্যখিনিও আপোনালোকক কোনোবা এজনৰ পৰা, কমিটিৰ মানুহে হওক বা পূজাৰীৰ পৰাই হওক, মানে জানিবলৈ চেষ্টা কৰি আছোঁ। ঠিক আছে, ফাইনেলি আমি যাব ওলালোঁ। ওপৰৰ মন্দিৰৰ পৰা প্ৰস্থান কৰিলোঁ। এতিয়া মায়ে আশীৰ্বাদ ল'লোঁ ওপৰৰ পৰা। এতিয়া মাক ইয়াৰ পৰা বিদায় দিলোঁ, যাতে মায়ে আমাক আগলৈ বহুত হেল্প কৰে। এইটো আশাৰে আমি মনোকামনাটো লৈ
আমি ইয়াৰ পৰা প্ৰস্থান কৰি আছোঁ। এতিয়া গৈ তলৰ মন্দিৰত লগ পাম, তলৰ মন্দিৰত চাম, কথা পাতিম। খালী ভৰি আৰু গৈ আছোঁ আমি। ইয়াতে শিৱ মন্দিৰ এটা আছে, বহুত পুৰণি দিনৰ পৰা ইয়াতে শিৱৰ পূজা কৰা হয়। ইয়াত ডেইলি পূজাৰীয়ে পূজা কৰে। শিৱৰ আৰাধ্য মানে এটা স্থল হয়। ৰাস্তাটো ইমান এটা সঠিক নহয়। চলো ভাই, রাস্তা বলে না। বলো চলো চলো। এয়া ফায়াৰ এণ্ট্ৰি। কেনেকুৱা জেগা আছে চাই লওক। কেমেৰামেন আমাৰ চলো চলো চলো। আমি বেছি দেৰি নকৰিম ইয়াতে। আমি বাবাক দেখাম, ক'ৰবাত পূজা কৰা হৈছিলে বা এতিয়াও কৰে। তাৰপিছত আমি ইয়াৰ পৰা প্ৰস্থান হ'ম। ইয়াতে বাবাক পূজা কৰা হয়। আমি ইয়াৰ পৰাই বাবাক আশীৰ্বাদ ল'লোঁ। এইটো মানে চবতকৈ পুৰণি বাবাৰ মানে মঠ হয়, মানে ইয়াতে পূজা কৰা হয়। গতিকে বম বলে আমি এতিয়া যাব ওলালোঁ। গোটেই মন্দিৰটো এটা শিলৰ তলত পাথৰে আগুৰি ৰাখিছে। চাওক, এইটো মন্দিৰটো, এইটো অহা ৰাস্তাটো। চ' গাইজ, আমি এতিয়া ডাউনটাউন ষ্টে পাৰ্ক, আমি এতিয়া তলত নামি গৈ আছোঁ। ব'লা। এইখিনি এটা কেভ আছে, কেভ। এতিয়া বহুত জংঘল হৈ আছে, হাবি হৈ আছে, সেইকাৰণে কেভটো আজি এক্সপ্ল'ৰ কৰা নহ'ল। এতিয়া আমাৰ কাকা বহি আছে ইয়াতে, আমাৰ এনচিষ্টৰ। আমিতো এটা সময়ত বান্দৰে আছিলোঁ ন। বান্দৰৰ পৰা ইভলিউশ্যন হৈ কিনেহে আমি মানুহ হৈছোঁ, হয় না নহয়? আমি নিউ জেনেৰেশ্যন ইভলিউটেড প্ৰাণী। কিন্তু ইহঁতে এনেকৈ থাকিব। ফাইনেলি আমি তলত আহি পালোঁ। এতিয়া আমি তলৰ যিটো মানে মুখ্য মন্দিৰ আছে তাতে প্ৰৱেশ কৰিম। তাতেও মাৰ পৰা আশীৰ্বাদ ল'ম। চাই থাকক আৰু কি দেখুৱাব চেষ্টা কৰি আছোঁ। প্ৰৱেশ দ্বাৰ আমি এবাৰ এটা ৰাউণ্ড মাৰি দিছোঁ।
কি বস্তু বুলি ভাবছা এতিয়া সতীমাৰ বাউলখন সদায় ৰাতিপুৱা ইয়াত পূজা অৰ্চনা কৰা হয়। তলৰ মন্দিৰত পাদুকাজৰত পূজা কৰা হয় আৰু ওপৰৰ মন্দিৰত সতীমাৰ বাও পুৰুষখনত পূজা কৰা হয়। ইয়াত এটা মাহাত্য আছে। ইয়াত বান্দৰৰ ৰজা আছে ওপৰৰ মন্দিৰত। ইয়াত বাৰ্ষিক পূজা, দুৰ্গা পূজা, বাসন্তী পূজা, জাগাৰ পূজা আৰু শিৱৰাত্ৰিত শিৱ পূজা কৰা হয়। দুৰ্গা পূজাত নৱমীৰ দিনাখন ইয়াত মহাবলি দিয়া হয়, অৰ্থাৎ মহ বলি। সেইটো কেতিয়াবা আবেলি 4টা বজাত হয়, কেতিয়াবা 2টা বজাত, কেতিয়াবা 3টা বজাত হৈ যায়। সেইটো সময় লৈহে বলিটো দিয়া হয়। এইখিনিয়ে মোৰ ক'ব লগা মন্দিৰৰ বিশেষ। ইমান পৰে যিমান পাৰোঁ আপোনালোকে দেখালোঁ। এতিয়া লাষ্ট এটা পৰ্যায় আছে। ইয়াতে আপুনি বিবাহ বা তেনেকুৱা টাইপৰ শুভ যিবিলাক কাৰ্যসূচী আছে সেইবিলাকো আপোনালোকে ইয়াতে কৰিব পাৰে। তাৰ কাৰণে ইয়াত আহি আমি আপোনাৰ ইয়াতে কমিটিৰ লগত যোগাযোগ কৰিব লাগিব আৰু ইয়াতৰ নিয়ম অনুযায়ী আপোনালোকে হিচাপত মানে নিয়মখিনি পালন কৰি পেলাই মানে কাৰ্যসূচীখিনি আগবঢ়াব লাগিব। এইটো বিবাহ হ'ব নহয়, ইয়াতে বিবাহ কাৰ্যসূচীবিলাক চলে এইটো। আৰু বাকী নৰ্মেলি যেনেকৈ যোনে ইয়াত পূজা কৰিব আহে, যদি এনেকুৱা পূজাৰ একো সামগ্ৰী লৈও নাহে, তাত দোকানবিলাক আছে। তাতে বন্ধুসকল এনেকুৱা ইয়াতে মন্দিৰৰ ভিতৰত যিবিলাক দোকান আছে, ইয়াতে আপোনালোকে আহিলে যদি একো প্ৰসাদ বা আদি এইবিলাক নানে, তথাপিও আপোনালোকে এনেকুৱা ধৰণৰ মানে প্ৰসাদৰ থালি লৈ যাব পাৰে। এইবিলাকৰ দাম কেনেকুৱা হয়? এইটো 150 টকা কৰি। আচ্ছা, 150 হয় ইয়াৰ প্ৰাইচ। আৰু ইয়াতে আপুনি কম বেছি কৰি এইটো নিজৰ হিচাপত ল'ব পাৰিব। ঠিক আছে, কোনোবা যদি এক্সট্ৰাকৈ ল'ব বিচাৰে তেতিয়াহ'লে এক্সট্ৰাকৈ ল'ব পাৰিব। আৰু আহিলে ডাইৰেক্টলি ইয়াক কণ্টেক্ট কৰি ল'ব পাৰিব। আমি মন্দিৰৰ দুৱাৰৰ পৰা প্ৰস্থান কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মহেন্দ্ৰ, মোৰ ভাই সিহঁতৰ ঘৰত। তাতে খানা পিনা খাই আমি যাম। ত' ফাইনেলি গাইজ আমি ভাইকেইজনে যাব ওলালোঁ আৰু মন্দিৰৰ পৰা দৰ্শন কৰি আহিলোঁ। এতিয়া মন্দিৰত পাই দিলোঁ। গতিকে নেক্সট ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। টিল দেন টেক কেয়াৰ। বাই বাই। চাইনাৰা।